যিবিলাক ল'ৰা ছোৱালীয়ে কয় মই কিয় পঢ়িম মই কেনেকৈ পঢ়িম কিতাপ পঢ়াটো বৰ বৰিং এই ভিডিঅ'টোত মই আপোনালোকক এনেকুৱা কিছুমান কথা ক'বলৈ লৈছোঁ যিটোৱে যদি আপোনালোকৰ মগজুত সোমাই যায় তেতিয়া আজিৰ পৰাই আপোনালোকে নিজৰ পঢ়াটো গুৰুত্ব সহকাৰে ল'বলৈ বাধ্য হ'ব এই ভিডিঅ'টোত ডেডিকেট কৰা হৈছে এনে এজন ব্যক্তিক যাক আমি দেউতা বুলি কওঁ পাপা কওঁ আব্বা জান বুলি কওঁ তেওঁ কেতিয়াবা ৰাতিও ঠাণ্ডাখনত ৰিক্সা চলায় আকৌ কেতিয়াবা প্ৰচণ্ড ৰ'দৰ তাপত শিল ধুৱে তেওঁ জানে যে তেওঁৰ চকুৰ পানীয়ে তেওঁ ঘৰখনক কমজোৰ কৰি দিব সেইকাৰণে এজন দেউতাই হয় যি নীৰৱে থাকে আৰু মৌনতা অৱলম্বন কৰে নিজৰ কাপোৰ কিনিবলৈ পইচা নাই যদিও তেওঁ ইমান ধনী দেখুৱায় নিজকে যে তোমাক গোটেই সুখখিনি কিনি দিব তুমি পইচাৰ চিন্তা নকৰিবা সেইবোৰ মই চাই ল'ম মই আছোঁ নহয় এজন দেউতাইতো হয় যি এনেকৈ কয় আৰু গোটেই ৰাতি নিজৰ খালী পাৰ্চটো চাই থাকে তেওঁ ৰাতি জাগি শুৱে আৰু টোপনিৰ পৰা সাৰ পাই উঠে তেওঁৰ ফালে চালে এনেকুৱা লাগে যে বেমাৰটো বেলেগেই হৈছে এজন দেউতাইতো হয় যি গোটেই ৰাতি জ্বৰত ভুগিও ৰাতিপুৱা কামলৈ বুলি ওলাই যায় নিজৰ সপোনবিলাকতো ডেকাকালতে ভাঙিলে ঘৰত থকাৰ সুখ যিটো তোমাৰ কাৰণে পইচা কমাবলৈ গৈ এৰি দিলে তেওঁৰ কাপোৰযোৰৰ এটা বেলেগেই গোন্ধ যিটো সুগন্ধিয়ে তেওঁৰ ল'ৰা ছোৱালীৰ জীৱন উতলাই তোলে এজন দেউতাইতো হয় যি নিজে জ্বলি ঘৰখনক পোহৰ দিয়ে নিজৰ ল'ৰাটোৰ ওপৰত ইমান বিশ্বাস যে তাক পঢ়িবলৈ বেলেগ ৰুম দি থৈছে আৰু ল'ৰাই পঢ়াই এৰি গোটেই ৰাতি মোবাইলত লাগি থাকে যেতিয়া বেটাই ৰাতিপুৱা শোৱাৰ সময়ত কুটুং খাটাং আৱাজ শুনে তেতিয়া সেইজন দেউতাই হয় যি গোটেই ৰাতি খেতিত পানী দি উভতি আহে কি সেই দেউতাজনৰ এটা হাঁহিৰ কাৰণে তুমি কিতাপৰ মাজৰ পৰা এটা মূৰ্তি বিচাৰি আনিব নোৱাৰানে কি তুমি নিজ ইচ্ছাৰে পঢ়িব পাৰিবানে যাতে তোমাৰ মা দেউতাৰ পস্তাৱা নহওক তাৰ সলনি তেওঁলোকে তোমাক লৈ গৰ্ব কৰক যেতিয়া তেওঁলোকে এফালে ওলাই যায় তোমাৰ নামেৰেই তেওঁলোক পৰিচিত হওক যদি তুমি এইখিনি কৰিব পাৰা তুমি ইমান পইচা ইনকাম কৰিব নোৱাৰা যদিও তুমি বহুত ধনী হ'বা মনত ৰাখিবা এইষাৰ কথা বহুত ধনী হ'বা এইটো কথা সঁচা যে পঢ়াত বহুত মেহনত লাগে পঢ়োঁতে টোপনি আহিবলৈ ধৰে কিন্তু এইটো ভাবা যে তোমাৰ পেৰেণ্টছেও সেই একেটা কামকে কৰি আহিছে যিটো তুমি আজি দেখিছা যেতিয়া তোমাৰ জীৱনটো সলনি হ'ব তেতিয়াহে তেওঁলোকৰ জীৱন সলনি হ'ব কেইমাহমান পঢ়ি নিজৰ জীৱনটো সলনি কৰা তোমাৰ লগতে তোমাৰ মাৰ দেউতাৰ নহ'লে থাকি যোৱা একেদৰেই যেনেকৈ পৃথিৱীলৈ আহিছিলা তেনেকৈ যাবাগৈ জীৱনত দুজন মানুহৰ ঋণ কেতিয়াও নাপাহৰিবা দেউতা যিজনে তোমাৰ জীৱন গঢ়িবলৈ পুৰুষাৰ্থ কৰিছে আৰু মা যিগৰাকীয়ে তোমাৰ সুখকে নিজৰ সুখ বুলি গণ্য কৰিছে যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে ধন্যবাদ